নমস্কাৰ মই নিশা আপোনালোক সকলোকে মোৰ চেনেলটোত স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলোৰে ভাল আৰু মোৰো পিছে ভাল আজি মই আপোনালোকৰ মাজত নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰবাৰ আহিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু সেইখন কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে আৰু আজিৰ দিনটোত মই কি কৰোঁ কি নকৰোঁ তাকে আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এতিয়া বাজিছে প্ৰায় 9 মান বাজিলে ৰাতিপুৱা আৰু আমি চাহ খালোঁ চাহ খোৱাৰ পাছত যিহেতু অলপ ভোক লাগিব পাৰে দেৰিকৈ ভাত বনাম বুলি ভাবিছোঁ তাৰ কাৰণে ভাবিছোঁ অলপ মেগী বনাওঁ মেগী বনাই মেলি চবেই খাই লওঁ অলপ দেৰিলৈকে যিহেতু থাকিব পাৰিম আৰু বনাই মেলি আকৌ আপোনালোকক লগ পাই আছোঁ মেগী বনাই মেলি মা দেউতাহঁতক দিলোঁ যিহেতু মা দেউতাহঁতে বইল কৰি খাই ভাল পায় ভাজি পেলাই বেয়া পায় আৰু আমাৰ কাৰণে বনাইছোঁ ভাজি পেলাই আৰু এইপিনে টুপু পূৰা মেগী খাই আছে মেগী দিছিলোঁ আৰু এতিয়া পূৰা কাপোৰ জপাত লাগি গৈছিলোঁ কাপোৰবোৰ চব ধোৱা হয় এইবোৰ ধুই মেলি থৈছিলোঁ জপা নাছিলোঁ এতিয়া এই জাপি লওঁ আৰু জাপি মেলি লওঁ এইটো আছিলে এটা টেকেলি ইয়াতে পইচা থোৱা হৈছিলে আৰু এইটো ভাঙি পেলাই এইটো ধুনীয়াকৈ সমানকৈ কাটি পেলাই ইয়াতে কালাৰ কৰিলোঁ কালাৰ কৰি পেলাই এপাহ ফুল আঁকি দিলোঁ ধুনীয়াকৈ কেনেকুৱা লাগিছে আপোনালোকৰ জনাবচোন হ'লে মোক কিন্তু বহুত বেছি ভাল লাগিছে আৰু ইয়াতে লাকি বেম্বো এজোপা লগাই দিছোঁ আৰু এজোপা আগতে ৰুইছিলোঁ কিন্তু ইয়াৰ নামটো নাজানো কি হয় কেনেকুৱা লাগিছে জনাব আৰু এতিয়া বাজিলে প্ৰায় 4:30 মানে বাজিলেগৈ মই অথনি ভিডিঅ' কৰাৰ পাছত আৰু ভিডিঅ' কৰিব নোৱাৰিলোঁ যিহেতু বৰষুণ দিলে ইটো সিটো কাম কৰোঁতে টাইমটো তেনেকৈয়ে গ'লগৈ ভাত পানী বনালোঁ ভাত পানী খাই বৈ আজৰি হ'লোঁ আজৰি হৈ পেলাই অলপ দেৰি শুই পেলাই উঠিছোঁহে এতিয়া আৰু কাপোৰ অলপ ধুব আছিলে কাপোৰখিনি ধুব নোৱাৰিলোঁ যিহেতু বৰষুণ দিলে কাপোৰবোৰ মেলিবৰ কাৰণে অলপ অসুবিধা হয় সেইকাৰণে ধোৱা নহ'ল আৰু তাৰপিছত এতিয়াও পিছে বৰষুণ দি আছে আপোনালোকে চাগে আৱাজটো শুনিছে চাউণ্ড কৰি আছে আৰু এতিয়া চাই থাকক আৰু চাহ বনাই আছোঁ আৰু এইপিনে বাইদেউহঁত আহিলে তাহাঁতি আহিম বুলি ফোন কৰিছিলে ৰাতিপুৱা কিন্তু চিয়ৰ নাছিলে আৰু অহা কথাটো আৰু এতিয়া আহিলে আমি নিব আহিছিলোঁ এডোখৰৰ পৰা ওচৰতে আৰু এইপিনে আমাৰ হ'লে আলহী আহিলে এডোখৰৰ পৰা নিবলৈ আহিলোঁ ৰাস্তাৰ পৰা আৰু এইপিনে নামঘৰ আৰু এতিয়া মই সকলোকে চাহ দিব লৈছোঁ বাইদেউহঁতে লৈ আহিছিলে এইবোৰ মই উলিয়াই মেলি দিছোঁ আৰু এতিয়া চাহটো খাই লওঁ আৰু এতিয়া প্ৰায় গধূলিয়ে হ'ল মই এটা নিজে কাম উলিয়াই লৈছোঁ আৰু তাত বনাবলৈও হোৱা নাই আৰু সেইকাৰণে চাওকচোন কি কাম উলিয়াই লৈছোঁ আৰু যদি ভাল লাগে আপোনালোকেও কৰিবলৈ চেষ্টা কৰিব চাই থাকক এতিয়া এইপিনে মই লৈ লৈছোঁ কালাৰ আৰু ব্ৰাছ এইপিনে লৈছোঁ পানী আৰু এইপিনে এইটো লৈছোঁ কি চাওকচোন হ'লে এটা টেকেলি ইয়াতে এইটো মই কি কৰিব লৈছোঁ চাগে আপোনালোকে ধৰিব পাৰিছে এইটো মই আগতে কৰিছিলোঁ এইখিনি আটা দি পেলাই মই লগাইছিলোঁ ফুল বনাই দিছিলোঁ হ'লে ভাল লাগিছিলে বহুত দিনেই হ'ল কিন্তু মানে খাই গ'ল ঠিক আঠাটো চাগে ভালকৈ নালাগিলে নেকি সেইকাৰণে খাই গ'ল এইটো আটাটো খাই মেলি গ'ল এনেকৈ অকল এপাই ঠিক হৈ আছে এপাহ আৰু এইপিনে চব খাই গ'লে এইটোহে এনে কৰি মেলি খাই গ'ল কিন্তু এপাহ টান হৈ আছে এপাহ নাখাব নেকি এপাহ তথাপিতো এপাহ থাকিলে বেয়া লাগিব সেইকাৰণে অৰাই দিম চাগে এইটো ভালকৈ প্ৰথমে এতিয়া এইটো চফা কৰি মেলি কালাৰ কৰি লওঁ তাৰপিছত কি কৰোঁ দেখাই আছোঁ আপোনালোকক চাই থাকিব এইটো প্ৰথমে অৰাই লওঁ যিহেতু এইটো অৰাবই লাগিব খাই গৈছে এইটো আঠাটো ভালকৈ নালাগিলে সেইকাৰণে চাগে অৰাই লওঁ ইয়াতে ভাবিছোঁ এইটো কালাৰ যিহেতু নীলা কালাৰটোৱে দিছিলোঁ এইটো ইয়াতে আকৌ মাৰোঁ যদি বেলেগ মই ইয়াত মাৰোঁ তেতিয়া চাগে এইটো চাগে নীলাটো চাগে জিলিকি থাকিব সেইকাৰণে ইয়াত প্ৰথমে নীলাটোৱে মাৰি লওঁ
এইটো ফেব্ৰিক হয় ফেব্ৰিক তোমাক মাৰি লওঁ এইটোৱে মাৰো ব্ৰাছডালে মাৰিলে টাইম লাগিব চাগে এইটোৱে এনেকৈ কৰিলে সোনকালে হ'ব নেকি কৰি লওঁ এইটো মই কালাৰ কৰি দিলোঁ আৰু এইডোখৰ হাতত মই কালাৰ নকৰিলোঁ যিহেতু ফুল এপাহ আঁকিম বুলি ভাবিছোঁ ইয়াতে আঁকি দিম এই পাহ হাততে সেইকাৰণে এনেকৈ ছাইডবিলাকতে মাৰি দিলোঁ আৰু ধুনীয়াকৈ এনেকৈ এতিয়া আঁকি লওঁ পিনে মই এপাহ আঁকি ল'লোঁ কেনেকুৱা লাগিছে জনাব মোৰ কিন্তু ভালেই লাগিছে আৰু ইমান বেছিও ছবি আঁকিব নাজানো তথাপিতো চেষ্টা কৰিছোঁ আৰু বাকী কেইপাও আঁকি লওঁ একেবাৰে এবাৰ হালধীয়া চাওক হৈ গ'ল কেনেকুৱা লাগিছে আপোনালোকৰ জনাব মোৰ ভালেই লাগিছে বেয়া লগা নাই আৰু এইটো একেবাৰে শুকোৱা নাই শুকালে মানেহে ভাল লাগিব বেছি চাগে আৰু কেনেকুৱা লাগিছে আপোনালোকৰ জনাবচোন আপোনালোকৰ ঘৰত যদি আছে আপোনালোকেও কৰিব পাৰিব ভাল লাগিব ইয়াতে মই এতিয়া কি থওঁ ঠিক ধৰিব পৰা নাই থ'ব লাগিব ফুলেই থ'ম কিন্তু এতিয়া নথওঁ পাছত থ'ম এতিয়া এইবোৰ কৰি মেলি হৈ গ'ল এতিয়া প্ৰায় 9মান বাজিলেগৈ আৰু ভাতো বনাবলৈ আছে ভাতখিনি বনাই লওঁগৈ পূৰা হাত কালাৰ লাগি গ'ল ধুই মেলি লওঁগৈ আৰু স্কুললৈ আহিলা কৈ দিয়া বাবুকো লাগিব মামী ঘৰলৈ আহিলোঁ কৈ দিয়া মামী ঘৰলৈ আহিলোঁ মামী তোমাৰ মৰম কৰে নাই কৈ দিয়া মৰম কৰে কৈ দিয়া তোমাৰ নাকত কি ওলাইছে চাম চৰ্দি লাগিছে নাকত পানী ওলাইছে হেগুন ওলাইছে গা বেয়া হাই কৈ দিয়া হাই কৈ দিয়া ভাল নে কৈ দিয়া ভাল ভাল আৰু এইপিনে মই ৰাতি ভাত সাজ ৰেডি কৰিলোঁ পাপৰ দাইল আৰু ৰঙালাও আৰু মাংস বনাইছিলোঁ আৰু এতিয়া আমি সকলোৱে ভাত পানী খাই মেলি আজৰি হ'লোঁ আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ আশা কৰোঁ আপোনালোকে চাই ভাল পালে আৰু যদি ভাল লাগিলে প্লিজ কমেণ্ট কৰি জনাব আৰু প্লিজ চেনেলটো পাৰিলে ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু আজিলৈ বাই বাই টেক কেয়াৰ